মায়াবিনী ৰাতি ইন্ট্ৰ লগাই দিব Hello guys, welcome to our YouTube channel Traveling Brothers. পোনপ্ৰথমে সমূহ অসমবাসীলৈ ৰাখী বন্ধনৰ শুভেচ্ছা জনালোঁ। আজি আমি ওলাইছোঁ এটা নতুন ভিডিঅ' লৈ, তো সকলোৱে চাই থাকিব। টেনে তো গাইজ আজি আমি ওলালোঁ আমাৰ মিষ্টাৰ ইণ্ডিয়াক লগ কৰিবলৈ, যোন কিন্তু অনিল কাপুৰ নহয় দেই। তো কোন হয় এই মিষ্টাৰ ইণ্ডিয়া, বলক আমি ভিডিঅ'টো চাই লওঁ। তো গাইজ আমি গোৱালপাৰা ডিষ্ট্ৰিক্ট এৰি কামৰূপত ভৰি দিলোঁ এতিয়া। আজি আমি যিজন ব্যক্তি লগ কৰিব ওলাইছোঁ সেইজন ব্যক্তিক অকল আমি নহয়, আনকি গোটেই অসমবাসী নহয়, গোটেই বিশ্বই যাৰ লগত পৰিচিত, যাক আমি সকলোৱে মিষ্টাৰ ইউনিভাৰ্ছ, মিষ্টাৰ এছিয়া বুলি জানো। নামটো চাগে ক'ব নালাগে, তো ভিডিঅ'টো চাই থাকক। তো দাদাৰ ঘৰত যাই পোৱাৰ আগতে কিবা এটা খাই লওঁ আমি। এতিয়া আমি দাদাৰ ঘৰ আহি পালোঁ। দাদা চাগে কিবা ফেষ্টিভেল হ'লে ইয়াৰ পৰাই সকলোকে বাই বাই দিব, ছুপাৰষ্টাৰ নিচিনা। বাহুবলী 3 এতিয়া এই নহ'ব, তোৰ দ্বাৰা নহ'ব, থইলা তই পাইছা দে পাইছা। God that the brothers on the rise now. Endless celebrations all in my house. Levitating now, I'm super duper fly now. London boy, but DC where I reside now. Put the time in while you always yelling time out. And for quit it, cause I know I'm coming with it. You were sitting, you were wishing I was তো গাইজ আমি আহি পালোঁ। আজি আমি ক'ত আহিম তো আপোনালোক কৈছিলোঁৱে। তো মিষ্টাৰ ইউনিভাৰ্ছ, মিষ্টাৰ এছিয়া আমাৰ লগত আছে, গোলাপ দা। তো আগতে কথা হৈছিল, আজি লগ পালোঁ ভালকৈ, ভাল লাগিল তাৰ লগত। তো দাদাক আমি সৰুকৈ এটা সম্ভাষণ, অলপ সন্মান আছিল, আমি সুনাম গামোচা এখন আনিছোঁ। এতিয়া আৰু শৰাই এটা আনিছোঁ দাদাৰ কাৰণে। প্ৰথমতে আপোনাৰ খবৰটো? খবৰ ভালে আছোঁ, ভালে আছে, একেবাৰে ভালে আছোঁ, একদম পাৰফেক্টলি ফাইন বুলি ক'ব পাৰফেক্টলি। এনেই দিনটো প্ৰথম ঘৰতে থাকে না কিবা কাম চাম থাকিলেতো ওলাই যাওঁ। কাম চাম বিশেষকৈ মই জিমত যাওঁ। তো আজিতো ছানডে, আজি মই এক্সাৰচাইজ নকৰোঁ, অলপ আগতে গৈছে কাম। আপোনাৰ শৰীৰ চৰ্চা ইণ্টাৰেষ্টটো কেনেকৈ আহিল? একচুৱেলি মইতো সৰুৰ পৰাই এক্সাৰচাইজ কৰোঁ, এক্সাৰচাইজটো মই আগৰ পৰাই কৰোঁ, কিন্তু মানে শৰীৰ চৰ্চা বুলি ক'লে অলপমান লাইনটো বেলেগভাৱে মানুহে লৈ লয়, আৰু হয়ও বডি বিল্ডিং লাইনটো বেলেগ। বডি বিল্ডিং কৰিলে মানে জিমৰ লগত জড়িত হৈ যায়। মই আগতে কৰিছিলোঁ মাৰ্চেল আৰ্ট কৰিছিলোঁ, আৰু ফ্ৰী হেণ্ড এক্সাৰচাইজবিলাক কৰি আছোঁ। তো ঠিক তেনেকৈ মানে বডি বিল্ডিংটো মই মেট্ৰিকৰ পিছত এক্সিডেণ্টেলি সোমোৱাৰ নিচিনা হৈছে, আৰু যিটো তাৰমানে মোৰ একো প্লেনিং নাছিল যে বডি বিল্ডিং কৰিম বা কিবা। এনেই মানে সেইখিনি সময়ত আৰু মই মাৰ্চেল আৰ্ট কৰাতে মোৰ এটা আৰু কিয় বেমাৰ হ'ল, ডক্টৰে ক'ল এক্সাৰচাইজ কৰিব নালাগে, মাৰ্চেল আৰ্ট কৰিব নালাগে। সেইকাৰণে মই এনেই থাকিতো ভাল নালাগে, সেইকাৰণে মানে জিমত এক্সাৰচাইজ কৰা আৰম্ভ কৰিলোঁ। তেনেকৈ সোমাই গ'লোঁ বডি বিল্ডিং। আপোনাৰ এইমটো বডি বিল্ডিঙে আছিল না কিবা বেলেগ আছে? এইম বডি বিল্ডিং নহয়, কৰি ভাল পাওঁ সেইকাৰণে এক্সাৰচাইজ কৰি আছিলোঁ। তো এইটোও হয়, বডি বিল্ডিং মানেতো এক্সাৰচাইজ কৰা মানে বডি বিল্ডিং হয়, এইটো হয়। কনচেপ্টটো মানে আমাৰ অলপমান বেলেগকৈ আমি ভাবোঁ। যিয়ে নহওক, মই এক্সাৰচাইজটো মানে কি হ'ল, ভাল পোৱাৰ কাৰণে কৰিলোঁ। তাৰপিছত মানে প্ৰফেচনেলি মানে বডি বিল্ডিং লাইনত সোমাই গ'লোঁ। যিবিলাক মই কম্পিটিশ্যন কৰিলোঁ, চাৰে জবৰদস্তি মানে মই এখন খেলাত সোমাই দিলে 2001। তাৰপিছৰ পৰাই মানে মই বডি বিল্ডিংটো অলপমান ডিপলি সোমাই গ'লোঁ, তেতিয়াৰ পৰাই কণ্টিনিউ কৰি আছোঁ এতিয়ালৈকে। আপোনাৰ কিবা বেলেগ এইম আছিল নেকি? এইমটো বেলেগ আছিল, এইম মানে মোৰ বুলি নহয়, মা দেউতাৰো এইমটো বেলেগ আছিল। তো সৰুৰ পৰাই ঘৰৰ মানে সপোন আছিল কি মই এজন ভাল ডক্টৰ হোৱা। তো ডক্টৰ হোৱাৰ কাৰণে মানে গোটেইখিনি প্ৰজেক্ট মানে মোৰ ওপৰত লগাই দিয়া দিছে। তেনে বেয়া বেকগ্ৰাউণ্ডৰ পৰা অহা, তো তথাপিও মানে ডন বস্কো স্কুলত পঢ়াইছোঁ। তো ভাল এজন ডক্টৰ হ'ল, সেইটোৱে সপোন আছিল। মোৰো ঠিকে আছিল, গোটেইখিনি ঠিকে আছিল, কিন্তু ইনফৰমেশ্যনৰ অভাৱত তাৰমানে মেট্ৰিকৰ পিছত যে মেডিকেল লাইন কৰিব লাগে, হায়াৰ ছেকেণ্ডেৰী পঢ়ি পেলাই যে মেডিকেল লাইন দিব লাগে, সেই বস্তুটো মানে ইনফৰমেশ্যনটো মোৰ তাত নাছিল।
গতিকে মই ভাবিলোঁ কি মেট্ৰিকৰ পিছতে ডাইৰেক্ট ডক্টৰ কেনেকৈ হ'ব পাৰে সেইটো মই নাজানো, এতিয়াও নাজানে। তো গতিকে সেইখিনি বস্তু সেনেকৈ মানে কনফিউজনত থাকি গ'ল। আগৰ পৰা আমাক এটাই কথা গৈছে, মেট্ৰিকটো ভালকৈ দিলে তাৰপিছত আৰু চিন্তা নাই। তো মোৰ টাৰ্গেট আছিল মেট্ৰিকটো ভাল পাৰ্চেণ্টেজ লৈ পেলাই ডক্টৰ হোৱা। যেতিয়া মাইকত এনাউন্সমেণ্ট হৈ গ'ল যে আমাৰ মিষ্টাৰ ইউনিভাৰ্ছ আপোনাৰ নামটো কৈ দিম, আপোনাৰ ফিলিংছটো কেনেকুৱা আছিল? ইউনিভাৰ্ছটো হৈছিল আমাৰ থাইলেণ্ডত যেতিয়া আমি খেলিব যাওঁ নহয়, তো থাইলেণ্ডত ইউনিভাৰ্ছ হোৱাতে মানে চবচে ডাঙৰ কথা হৈছিল কি এটা মানে ৰুমাৰ্ছ, বহুত ডাঙৰ ৰুমাৰ্ছ চলি আছিল। এটা হেৰিটো হাৱা এটা হয়তো খেলাবিলাকত তাৰমানে এটা হাৱা আহে, সেইটো আমি গম পাই যাওঁ ক'ত ক'ৰ পৰা প্লেয়াৰ যায়, কোন প্লেয়াৰ্ছৰ মাজত ক'ত ক'ত হ'ব পাৰে। তো সেইখিনি আমাৰ হাৱাটো আছিল মানে এজন পাকিস্তানৰ প্লেয়াৰ আছিল, পাকিস্তানৰ আৰু ভাল তাৰ ফটো চটো মোক দেখাইছে এজনে, ইজনৰ লগতো টক্কৰ হ'ব পাৰে। সেইটো মানে এটা হাই প্লেট হৈছিল। লাষ্টত মানে ইৰাণৰ প্লেয়াৰ বহুত আহিছিল, লাষ্টত হয়েই লাষ্টত মানে পাকিস্তানীৰ লগতে মানে ভাল টক্কৰ আছে। ঠিক তেনেকৈ মানে খেলাখন বহুত বেছি মানে থ্ৰিলিং হ'ল। তাৰপিছত লাষ্ট যিখিনি সেইটোৱে আৰু সেইটো কাৰণে বেছি ভাল লাগিল। আৰু তাৰপিছত মোৰো মনত তেনেকুৱা আছিল যে পাকিস্তানৰ প্লেয়াৰ হয়, আমাৰ বা কেনেকুৱা মনোভাৱ আছে ড্ৰেছিং ৰুমত, ৱাৰ্ম আপ ৰুমত যেতিয়া মই ৰেষ্ট কৰি থাকোঁ বা ৱাৰ্ম কৰি থাকোঁ তেতিয়া সিও মানে মাত চাত দিছিল সিহঁতে। ইভেন মানে যিকেইটা ইৰাণৰ ল'ৰা আছে প্লেয়াৰ্ছ আছে সিহঁতেও মানে ড্ৰাই ফ্ৰুটছ কিবা কিবা আনি দিয়ে, মই নাখাওঁ তেতিয়াতো নাখাওঁ, কিবা কিবা দি দিব পাৰে। কিন্তু পিছত গম পালোঁ ল'ৰাকেইজন বহুত ভাল ল'ৰা, যিজন পাকিস্তানৰ মানে এথলিট সিজনে এতিয়ালৈকে মোৰ লগত বিৰাট ভাল অনুভৱ আৰু ভাল ল'ৰা। অথবা আমি আজিকালি যেতিয়া নিউ জেনেৰেশ্যনে সকলোৱে মোটামুটি মেট্ৰিক পাছ কৰি হাই ছেকেণ্ডেৰী পাছ কৰি মনৰ এটা ভাৱ আহে যে মই জিমত যাম, মই দেখাটো অলপ ভালকৈ দেখাত অলপ ভাল হ'ব। মানে জিমত যায় সেই লফা ডাঙাটোৱে জিম নে কিয় বেলেগ? সেইটোৱে তাৰমানে এই কনচেপ্টটো আচলতে বডি বিল্ডিং বুলি ক'লে মানে জেনেৰেল মানুহখিনি এটাই বস্তু ভাবে, বডি বিল্ডিং মানে হ'ল লফা ডাঙা পাম্প কৰা, এইখিনিয়ে মানে বডি বিল্ডিং বুলি ভাবে। বডি বিল্ডিংটো একচুৱেলি মানে ৱাইডাৰ চেঞ্চত এইটো ডিছক্ৰিপশ্যনটো আছে ইয়াতে। আমাৰ দ্বাৰা বডিৰ দ্বাৰা যি পাৰফৰ্ম হয় সেইটো আচলতে গোটেইখিনি বডি বিল্ডিঙত আহিব। সেইকাৰণে বডি বিল্ডিংটো মানে মাদাৰ অফ অল দ্য গেমছ বুলি কয়। মানে চব ক্ৰীড়াৰে মানে মাতৃসুলভ বুলি মানে মানুহ এজন খালী বডি বনাবৰ কাৰণে জীৱ নাই, সুস্থ স্বাস্থ্য এটা ভাল স্বাস্থ্য মেইনটেইন কৰাৰ কাৰণে মানুহ জীৱ থাকিব পাৰে। মানুহ এজন কিবা বেমাৰ চেমাৰ হোৱাৰ পৰা ভাল হ'বৰ কাৰণেও জীৱ আহিব। গতিকে সেই কনচেপ্টটো অলপমান আমি এতিয়াও আমি যিমান পাৰোঁতো আমি প্ৰচাৰ কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ, আৰু এতিয়াও তথাপিও বহুতখিনি কৰিব কাম বাকী আছে। নিউ জেনেৰেশ্যনে যদি কোনোবা ল'ৰাই যদি বডি বিল্ডিংটো নিজৰ কেৰিয়াৰ হিচাপে বাছি ল'ব খোজে, আপোনাৰ মনে আপুনি কি ক'ব? তো প্ৰথমটো আমি আমাৰ লাইনত যিবিলাক আহে ল'ৰা হওক ছোৱালী যি মানুহ আহে, আমি আমাৰ লাইনত আহিলেতো বিৰাট ভাল। এটা কথা ঠিক কি মাক বাপেকে যদি নিজৰ ল'ৰাক যদি আমাৰ জিমত পঠাইছে তেতিয়াহ'লে মাক বাপেক 100% নহয় 200% ছিকিউৰ থাকিব পাৰে যে ল'ৰাজন বেয়া ৰাস্তাত কেতিয়াও নহয়। এতিয়া যদি ইণ্টাৰেষ্টটো যদি সোমাই যায় তেতিয়াহ'লে কি বেয়া কথা বেয়া কাম কিছুমান এনেকুৱা আছে জিমত সোমাৰ পিছত পঢ়া শুনাটো বাদ দি দিয়ে, পঢ়া শুনা কেৰিয়াৰটো বাদ দি দিয়ে, বা কিছুমানে কিবা এটা জিমত সোমাব কাৰণে যিটো ফিজ দিব লাগে বা জিমত মাহে মাহে কষ্টৰ কাৰণে যিটো নিজক মেইনটেইন কৰিবৰ কাৰণে অলপ টকা লাগে, সেই টকাখিনি য'ৰ পৰা উপাৰ্জন কৰিব সেই ৰাস্তাটো বন্ধ কৰি নিদিয়ে। বডি বিল্ডিংটো প্ৰফেশ্যন হিচাপে ল'ব লাগে। এইখিনি কথাও আমি এতিয়া খোলা খুলি কোৱাটো বহুত দৰকাৰ। বহুতখিনি নতুন ল'ৰা ইয়ং জেনেৰেশ্যন ল'ৰাখিনিয়ে বহুতো ভুল কৰি দিয়ে। কিছুমানে মা দেউতাৰ দোকান থাকে, দোকানটো চম্ভালি থাকে, বডি বিল্ডিঙত সি এনেকৈ কমাই যায় যে মই ভাল বডি বিল্ডাৰ হ'ম, ভাল কম্পিটিশ্যন কৰিবলৈ দোকানত বহা বন্ধ কৰি দিয়ে। কিছুমানে ঘৰৰ পৰাও পইচা ডিমাণ্ড কৰাও মানে এনেকুৱা এক্সাম্পলছ আছে, তোমাক পইচা লাগে বডি বিল্ডিং এনেকুৱা আছে। পঢ়া শুনাখিনিকেও মানে নেগলেক্ট কৰা আৰম্ভ কৰি দিয়ে। আমাৰো এইটো দায়িত্ব আহে এতিয়া আমাৰ এইটো দায়িত্ব হিচাপে ধৰি লৈছোঁ যে নতুন জেনেৰেশ্যনৰ এইখিনি ইমানখিনি হাইপাৰ হ'ব নালাগে, বডি বিল্ডিং কৰিয়ে গোটেইখিনি পাই যাম বুলি ভাবে। এইটো গতিকে অলপমান চাই চিতি আগবঢ়াব সেইটো হয়। ল'ৰাখিনি খালি মিছগাইড হ'ব নালাগে, ল'ৰাখিনি মানে প্ৰপাৰলি মানে এটা লাইনত আগবাঢ়ক, এটা ভাল সেইকাৰণে নতুন ল'ৰাবোৰ এতিয়া নতুন ল'ৰা এটাই আজি জিমত জইন কৰিছে, এতিয়া ছাপ্লিমেণ্টটো ডাইজেষ্ট হয় নে নহয়, কি ছাপ্লিমেণ্ট ল'ব কি নল'ব, এই তেনেকুৱা বহুত আছে, নাম নকওঁ। আমাৰ বহুতেই এনেকুৱা হেৰি কৰিছে, মানে দোকানীয়ে কি কৰে সি
সি বিক্ৰী কৰিব লাগে সিটো বডি বিল্ডাৰ নহয় সি দোকানীহে আৰু ট্ৰেইনাৰবিলাকে কি হয় সি যিমান কাম কৰে হয়তো তাৰ দৰমহা সেইখিনি নহয় ছাপ্লিমেণ্টটো বিক্ৰী কৰিলে 100-200 টকা পাই যাব সি যিমান বিক্ৰী কৰিব পাৰে সিমান ভাল পাছত যায় এই মুৰ্গা হয় এইটো নতুন জল আৰু ইয়াৰো দৰৱ আছে সি কয় মোক সোনকালে বডি লাগে কি খাব লাগিব মোক খাব ছাৰ মোক কি খাব লাগিব গোটেইখিনি দি দিয়ক তাৰ ফাইদাটো সি লৈ লয় ছাপ্লিমেণ্টটো বেয়া নহয় ছাপ্লিমেণ্টটো প্ৰপাৰলি ইউজ কৰিব পাৰিলে বেয়া নহয় ছাপ্লিমেণ্টটো যদি প্ৰপাৰলি ইউজ নকৰে হয়তো ক্ষতি কৰিব ক্ষতি নকৰিলেও ক্ষতিও যদি নকৰে তেতিয়াহ'লে পইচাটো বেকাৰ গুচি যাব এটা ভিডিঅ'ত আপোনাক এক্টিং কৰাও দেখিলোঁ আপোনাৰ এক্টিঙত চখ আছে নেকি এক্টিঙত চখ আগৰ পৰা সৰুৰ পৰাই আছিল তো মই তাৰমানে কি এনেই কৰি আছিলোঁ সেইবিলাক তাৰপিছত আৰু মানে এজন দুজনে কয় আমাৰ অলপ গানত অলপ ওলাই দিব সেইখিনিয়ে আৰু বাকী আৰু পিছত ভাবা যাব কাৰণ যিহেতু এতিয়া কম্পিটিশ্যন এৰা নাই হয় আপুনি আৰু কম্পিটিশ্যনত মানে পাৰ্টিচিপেট কৰিব নেকি কেইটামান টাৰ্গেট আছে তো সেই টাৰ্গেটকেইটা মানে পূৰা কৰাৰ কাৰণে চেষ্টা কৰিম টাৰ্গেটতকৈ মানে এটা যিটো লিংক আছে সেই লিংকটো তাৰমানে মই বনাব তো যিখিনি মোৰ ডাউন লাইনত যিখিনি ল'ৰা আছে যিবিলাকে মানে প্ৰফেশ্যন হিচাপে ল'ব পাৰিব প্ৰফেশ্যন হিচাপে কম্পিটিশ্যন যিবিলাকে প্ৰফেশ্যন হিচাপে লৈ ল'ব কম্পিটিশ্যনটো তো সিহঁতক মানে মই ৰাস্তাটো প্ৰপাৰ ৰাস্তাটো দেখাব লাগিব মোৰ নিজৰ বহুতখিনি মানে sacrifice কৰিব লগা হৈছে মই লিংকবিলাক বনাওঁতে মোৰ বহুতখিনি মানে গুচি গৈছে তো মোৰ পিছৰখিনি যাতে সেইটো প্ৰব্লেম নাপায় সেইকাৰণে মই লিংকটো ঠিক কৰি ৰাখিম মই যিমানখিনি হেৰাব লগা হৈছে তাহাঁতে যাতে নহয় উঠে সেইটো আপুনি কৰিলে মানে নতুন যিখিনি নিউকমাৰ যাব সিহঁতৰ মানে বহুত হেল্প হৈ যাব আপোনাৰ এৰেঞ্জ মেৰেজ আছিল নে লাভ মেৰেজ অলপমান ক'ব নেকি ক'ত লগ পাল তেনেকৈ লগ পোৱাৰ কথা নাই কাৰণ একেলগে আমি পঢ়া এটা স্কুলতে এটা ক্লাছতে পঢ়া তো আমি একেলগে পঢ়ি একেলগে ডাঙৰ হোৱা তেতিয়া অৱশ্যে লাভটো হোৱা নাছিল স্কুলৰ এৰাৰ পিছত যেতিয়া কলেজ যাম তাই বেলেগত মই বিজনেছ কৰোঁ তেতিয়া অলপ আৰম্ভ হ'ল চ' সকলোৱে আশা কৰোঁ ভিডিঅ'টো সকলোৱে ভাল পাব যি এইটো চেনেল আছে ট্ৰেভেলিং ব্ৰাদাৰ্ছ তো এই চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু সিহঁতৰ নতুন নতুন আপকামিং বহুত প্ৰজেক্ট আছে যিখিনি মই গম পালোঁ চ' সকলোৱে ইনস্পায়াৰ কৰিব আৰু সিহঁতক ছাপোৰ্ট কৰিব আৰু ভিডিঅ'বিলাক চাব যিমান পাৰে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব থেংক ইউ ছ' মাছ থেংক ইউ এয়া দাদাই পোৱা পুৰস্কাৰবিলাক দাদা সঁচাকৈ গোলাপদালৰ কথা পাতি বহুত ভাল লাগিল মানুহজন বহুত সহজ সৰল হয় তেখেতৰ আগন্তুক প্ৰতিযোগিতাসকলৰ বাবে আমাৰ ট্ৰেভেলিং ব্ৰাদাৰ্ছৰ পৰা বেষ্ট উইচেছ থাকিল যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব